তো নমস্কাৰ জনাইছোঁ সকলোকে মোৰ নতুন ইউটিউব চেনেল নিহাগৰ ব্লগছলৈ। মোৰ লগত আছে যতীন দা, উমেশ কা আৰু আমাৰ ভাইটি অনন্ত। আমি এঠাইত গৈ আছোঁ, তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চলো গোটেইকেইটা পূৰা হাইট মজগুল। মই নিজে কেমেৰা ধৰিছোঁ, ইভাগে গাড়ীও চলাই আছোঁ। কেনে মজা! ইতিমধ্যে আমি মেইন ঠাইখিনি আহি পালোঁ। ইয়াত গাড়ী চাড়ী ইয়াত পাৰ্কিং কৰিলোঁ আৰু ইয়াত চাওক, সকলোৱে আমি একেলগে যাই ওলাম। তো বলক চাই আহোঁ। আচলতে আজি আমি আহিছোঁ অসমৰ বিখ্যাত ফাৰ্নিচাৰ বজাৰ কাজলগাঁৱলৈ। মানে মাল কমিল নেকি বৰ্তমান? বিক্ৰী হ'ল না? মালে নাই ঘৰতটো লাগবই গোটেই ভাই লাগিব। মানে কম দামত ইমান ধুনীয়া বিচনা, এইখন বিচনাৰ দাম ইমান কম, মানে আপোনালোকে আহিলে গম পাব। তো এতিয়া আমাৰ বস্তু কিনা হৈ গ'ল। যতীন দাই নিজৰ ছোৱালীজনীৰ বিয়াৰ কাৰণে অলপ মানে বিচনা ফাৰ্নিচাৰ ল'ব আহিছিল। তো লৈ লোৱা হ'ল এইখিনি, অট'তে যাব, গাড়ীখন লোড দিলোঁ পূৰা। গোটেই ফাৰ্নিচাৰখিনি কিনা হোৱাৰ পিছত আমি এখন বহুত ডাঙৰ হোটেলত সোমালোঁ। হোটেল আৰু ইয়াত আমি গাহৰি ভাত মাৰি দিলোঁ। ভাত খোৱা হোৱাৰ পিছত আমি এতিয়া ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম। আহোঁতে বাইকৰ ছেকেণ্ড ডিলাৰটো সোমাই লৈ এপাক। অটোখন যিহেতু লাহে লাহে আছিল, সেইকাৰণে অটোখন আমি এৰি আহিলোঁ। এৰি আহি কিনে অটোখনো এবাৰ আহি পোৱাৰ পিছত অটোখনৰ পৰা মানে এখন আলনা ইয়াত নমাব। আমাৰ ভাইটি আনছে এখন আলনা, ইটো নমাব আমাৰ দেউনাৰ তাতে। বাকী এইখিনি যতীন দাই ঘৰত লৈ যাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। আজিলৈ বাই বাই, জয় আই অসম।